আচ্ছা, বিটিসি নিৰ্বাচনত বিটিসি অঞ্চলৰ সংখ্যালঘু মুছলমান জনগণৰ ন্যায় নিৰাপত্তা অধিকাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্বভাৱ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে নেতৃত্ব ল'ব পৰা এখন চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে আমি এক ৰাজনৈতিক সিদ্ধান্ত লৈছিলোঁ আৰু এই সিদ্ধান্ত অনুসৰি বিটিসি অঞ্চলৰ জনগণে ABMC সিদ্ধান্তক যথেষ্টখিনি সঁহাৰি জনাইছিল আৰু তাৰ ফলাফল নিশ্চয় আপোনালোকে দেখিছে। তো এতিয়া যেহেতু আগন্তুক বিটিসি নিৰ্বাচন, তো এই নিৰ্বাচনত বিটিসিৰ ভিতৰত 15টাকৈ বিধানসভা সমষ্টি আছে, তাৰ ভিতৰত 15টাকৈ বিধানসভা সমষ্টি আছে। তো এই বিধানসভা নিৰ্বাচনত আমি ABMCয়ে বিশেষকৈ পৰ্বতজোৰা বিধানসভা সমষ্টিটোত আপোনালোকে নিশ্চয় গম পায় এটা সংখ্যালঘু মুছলমান প্ৰাৰ্থী ইয়াৰ পৰা জিকি যাব পৰা এটা সম্ভাৱনা এটা আছে। তো আমি আশাবাদী যে আমি এইবাৰ বিটিসি অঞ্চলৰ পৰা অতি কমেও এজন বা দুজন সংখ্যালঘু মুছলমান আমি বিধায়ক দিছপুৰলৈ নিৰ্বাচিত কৰি পঠাবলৈ আমি চেষ্টা চলাম। এই বিষয়ে নিশ্চয় বিটিসি অঞ্চলৰ বিভিন্ন স্তৰৰ ৰাইজৰ সৈতে আমি ABMC আলাপ আলোচনা কৰিছোঁ। বিভিন্ন ৰাজনৈতিক দলৰ সৈতেও আমাৰ এই বিষয়ত আলোচনা বিলোচনা হ'ব। বিটিসি চৰকাৰৰ সৈতে আমি নিশ্চয় এই বিষয়ত আমাৰ ক'বলগীয়াখিনি আমি নিশ্চয় আমাৰ স্মাৰক পত্ৰৰ জৰিয়তে ক'ম, আমি আবেদন জনাম। আমি আশাবাদী যে আগন্তুক দিনত বিটিসি অঞ্চলৰ সংখ্যালঘু মুছলমান ৰাইজৰ সামগ্ৰিক বিষয়খিনি দিছপুৰত উত্থাপন কৰিবলৈ এইবাৰ বিধানসভা নিৰ্বাচনত ABMC এটা দৃঢ় পদক্ষেপ ল'ম আৰু এই বিষয়ে নিশ্চয় আগন্তুক দিনত আমি আলোচনা কৰি সংবাদ মাধ্যমৰ জৰিয়তে আমি ৰাইজক অৱগত কৰাম। দেখা গৈছে যে পৰোক্ষ নিৰ্বাচনত আপোনালোকে পৰোক্ষভাৱে হওক আৰু প্ৰত্যক্ষভাৱে হওক কিন্তু BPFক সহায় কৰিছিল বুলি আপোনালোকে ভাষণ প্ৰসংগত কৈছে, কিন্তু BPF এতিয়া আৰু NDAৰ লগত যোগ হৈছে, এইবাৰ কি হ'ব? হয়, চাওক বিটিসি পৰিষদখন এখন ষষ্ঠ অনুসূচীভুক্ত এখন পৰিষদ। বিভিন্ন ক্ষেত্ৰত এই পৰিষদখনে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে এটা সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে। এইখিনি কথা প্ৰতিজন সচেতন মহলে বুজা উচিত। যিহেতু বিটিসি চুক্তি অনুসৰি এই বিটিসি অঞ্চলটো গঠন হৈছে বা বিটিসি পৰিষদখন গঠন হৈছে, বিটিসিত সৰ্বস্তৰ জনগণৰ এটা মূল সমস্যা হ'ল ভূমি সমস্যা। যিহেতু বিটিসি চুক্তি অনুসৰি বিটিসি গঠন হৈছে আৰু বিটিসি প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিটিসি চুক্তিখন স্বাক্ষৰিত হৈছিল আৰু বিটিসি চুক্তিখন এখন আইন, ৰাজ্যসভা আৰু লোকসভাত পাৰিত হয় এখন আইন। উক্ত চুক্তিখনত 4.38 দফাত স্পষ্টকৈ লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰ পৰা বিটিসি অঞ্চলত বসবাস কৰি থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালৰ ভূমিৰ অধিকাৰ 100% সুৰক্ষিত থাকিব। যিহেতু এইবাৰ বিটিসি অঞ্চলৰ পৰা বিটিসি চিফ হোৱা বিটিসি প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াই নিৰ্বাচনী ইস্তাহাৰত ভূমিৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা যিখিনি মানুহ যিখিনি ঠাইত বসবাস কৰি আছে যিকোনো জাতি জনগোষ্ঠীৰ সকলো জাতি জনগোষ্ঠীকে ভূমিৰ পট্টা দিব বুলি এটা গেৰাণ্টি প্ৰদান কৰিছে। তো এই ক্ষেত্ৰত আমি বিটিসি অঞ্চলৰ সংখ্যালঘু হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত আমি তেখেতক এক প্ৰকাৰ আমি সহযোগ কৰিছিলোঁ আৰু আমি আশাবাদী যে তেখেতে যাৰ সৈতে সম্পৰ্ক নাৰাখক কিয় বিটিসি অঞ্চলৰ অন্তৰ্ভুক্ত এই 35 লাখ সৰ্বস্তৰৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে জনগণৰ ন্যায় নিৰাপত্তা অধিকাৰ আৰু সংবিধান প্ৰদত্ত অধিকাৰ যাতে সুৰক্ষিত হৈ থাকে।